বাবু মাইনাহঁত আজি ব্যস্ত পাৰ্কত নিজৰ প্ৰেয়সীজনক লগ কৰিবলৈ। এয়া তিনিচুকীয়া নপুখুৰীৰ দৃশ্য। নপুখুৰী পাৰ্কত আজি ব্যস্ত বাবু মাইনাসকল। সৰস্বতী পূজা বুলি এপাক ওলাই আহি সাজি কাচি সকলোৰে লগত ফ্ৰেণ্ডছ আৰু প্ৰেয়সীজনীৰ লগত ব্যস্ত বাবু মাইনাসকল। বাবু মই নোৱাৰো মোক লৈ যোৱা, তুমি বিহীন এটা এটা মুহূৰ্তই আঘাত দিছে মোক। নিবানে নহ'লে মই ধনখেৰিত জাপ দিম। পিছে বতৰটোৱেহে আজি কেনা লগালে বাবু মাইনাসকলক। পিছে ৰেষ্টুৰেণ্টৰ কথা অলপ বেলেগ। যিমান বৰষুণ দিলেও ৰেষ্টুৰেণ্টত টকা আহিবই, কিন্তু বাবু মাইনাসকলে আজি ব্যস্ত, বহুত ব্যস্ত। নিজৰ সম্পৰ্কত থকা ৰিলেশ্যনশ্বিপত আজি কিছুমান কথা খুব সুন্দৰ পৰিৱেশ বাবু মাইনাহঁতৰ।